বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পথত পাকিস্তান। বাবৰ আজমৰ দলৰ ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অতি কম যদিও ICCয়ে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ গণিতৰ বিষয়ে জনাইছে। দুখন মেচত পৰাস্ত হোৱাৰ পাছত পাকিস্তান কোনটো ভিত্তিত ছেমিফাইনেলত প্ৰৱেশ কৰিব বাবে সেই সমীকৰণৰ বিষয়ে কৈছে ICCয়ে। পাকিস্তানৰ বাবে এতিয়ালৈকে হোৱা যাত্ৰাটো দুঃস্বপ্নতকৈ কম নহয়। ভাৰত আৰু জিম্বাবৱেৰ বিৰুদ্ধে শেষ বলত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে। জিম্বাবৱেৰ বিৰুদ্ধে শেষ অভাৰত 11 ৰান কৰিব নোৱাৰিলে। ছুপাৰ 12ৰ 5খনৰ ভিতৰত প্ৰথম দুখন মেচ পৰাস্ত হোৱাৰ পিছত পাকিস্তানে কেনেদৰে ছেমিফাইনেলত প্ৰৱেশ কৰিব পাৰে তাৰ বিষয়ে ICCয়ে পাকিস্তানে ছেমিফাইনেলত প্ৰৱেশ কৰিব লাগে তেন্তে তেওঁলোকে প্ৰথমে সেই কাম কৰিব লাগিব যিটো তেওঁলোকৰ হাতত আছে। আগন্তুক 3খন মেচত কেৱল জয় পঞ্জীয়ন কৰাই নহয়, ৰান নেটৰ ওপৰত গুৰুত্ব দিব লাগিব। দেওবাৰে পাকিস্তানৰ নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। তাৰ পিছত 3 নৱেম্বৰত দক্ষিণ আফ্ৰিকা, 6 নৱেম্বৰত বাংলাদেশ আৰু তিনিওখন মেচতে পাকিস্তানে জয় পঞ্জীয়ন কৰিব লাগিব। যদি পাকিস্তানে তেনে কৰিবলৈ সক্ষম হয় গতিকে তেওঁলোকৰ 6টা অংক থাকিব আৰু ইয়াৰ পিছত ছেমিফাইনেলত প্ৰৱেশ বা কৰা নকৰা সিদ্ধান্তটো আন দলৰ মেচৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব। যদি পাকিস্তানে ছেমিফাইনেলত প্ৰৱেশ কৰিব বিচাৰে তেন্তে পৰৱৰ্তী সকলো খেলতে টীম ইণ্ডিয়াই জয়ী হ'ব লাগিব। আনহাতে দক্ষিণ আফ্ৰিকা আৰু জিম্বাবৱে অন্ততঃ পৰৱৰ্তী দুখন মেচত পৰাস্ত হ'ব লাগিব। দক্ষিণ আফ্ৰিকাৰ পৰৱৰ্তী দুখন খেলত ক্ৰমে ভাৰত, পাকিস্তান, নেদাৰলেণ্ড বিৰুদ্ধে হোৱাৰ বিপৰীতে জিম্বাবৱে এতিয়া বাংলাদেশ, নেদাৰলেণ্ড আৰু ভাৰতৰ বিৰুদ্ধে খেলিব লাগে। পাকিস্তানৰ বাবে বেয়া খবৰটো হ'ল দক্ষিণ আফ্ৰিকা আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হোৱা 1-1 বৰষুণৰ বাবে ধুই পেলোৱা মেচখন। তেওঁলোকৰ একাউণ্টত 1-1 অতিৰিক্ত পইণ্ট আছে। যদি এই দুটা দলৰ অন্ততঃ 1-1 বৰষুণে উটুৱাই দিয়ে পাকিস্তানৰ অলপ আশা বৃদ্ধি হ'ব।